নমস্কাৰ বন্ধু বান্ধৱীসকল চৰকাৰী টয়লেটৰ টকা এইমাত্ৰ বেংকত সোমাই গ'ল আপোনাৰ একাউণ্টত সোমাইছে নে নাই আপোনাৰ মোবাইল নম্বৰৰ জৰিয়তে আপুনি চেক কৰিব পাৰিব আপোনাৰ মোবাইল নম্বৰৰ সহায়ত আপুনি কেনেকৈ চেক কৰিব আপোনাৰ একাউণ্টত টকাটো সোমাইছে নে নাই অতি শীঘ্ৰেই চাই লওক আপুনি প্ৰথমতে আপোনাৰ মোবাইল ফোনৰ পৰা যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰিব ওপেন কৰি আপুনি সাৰ্চ কৰি দিব SBM জাস্ট ইখিনি লিখি সাৰ্চ কৰিব যেতে আপুনি সাৰ্চ কৰিব সাৰ্চ কৰাৰ পিছত তলত স্ক্ৰল কৰিব দেখা পাব এটা সম্পূৰ্ণকৈ আহি গৈছে স্বচ্ছ ভাৰত mission.gov.in জাস্ট আপুনি এইখন লিংকতে ক্লিক কৰি দিব যেতে আপুনি লিংকত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে সক আপোনাৰ ওচৰত পেজটো এনেকৈ খোল খাই যাব আপুনি তলত স্ক্ৰল কৰি একেবাৰে তলত আহি যাব তলত আহি যোৱাৰ পিছত আপুনি ইয়াতে এটা অপচন দেখা পাইছে সক এপ্লিকেশন ফৰ্ম ফৰ IACCL জাস্ট আপুনি ইয়াতে ক্লিক কৰিব যেতে ক্লিক কৰাৰ লগে লগে অলপ ওয়েট কৰাৰ পিছত দেখা পাব এনেকৈ আপোনাৰ ওচৰত পেজটো আহি যাব এটা সক ইয়াতে ৰেজিষ্ট্ৰেচন মোবাইল নাম্বাৰ ইয়াত আপোনাৰ মোবাইল নাম্বাৰটো বহাই দি দিব লাগিব দি দিয়াৰ পিছত দেখা পাব ইয়াতে গেট OTP বটনত ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনাৰ ফোনত এখন OTP আহি যাব আৰু OTPটো এইখন বক্সত বহাই দিব লাগিব বহাই দিয়াৰ পিছত তলত দেখা পাব ইয়াতে ক্যাপচাটো ইয়াতে বহাই দি দেখা পাব ইয়াতে সাইন ইন বুলি এটা অপচন দেখা পাইছে আপুনি সাইন ইনত ক্লিক কৰি দি দিব সম্পূৰ্ণখিনি পঢ়ি দিয়াৰ পিছত যেটা আপুনি সাইন ইনত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে অলপ ওয়েট কৰাৰ পিছত সক আপোনাৰ ওচৰত অল ডিটেইলছটো এনেকৈ আহি যাব আপুনি তলত স্ক্ৰল কৰাৰ পিছত দেখা পাব ইয়াত আপোনাৰ ষ্টেটাছটো প্ৰথমে চাই লওক এখন এক্টিভ আছে নেকি যদি এক্টিভ আছে তেনে ক্ষেত্ৰত ইয়াতে কিন্তু সম্পূৰ্ণকৈ এক্টিভ বুলি দেখুৱাব এতিয়া সক আপুনি ইয়াতে লেফট সাইডত 3 লাইন দেখা পাইছে 3 লাইনত ক্লিক কৰিব ক্লিক কৰাৰ পিছত দেখা পাব ইয়াতে ভিউ এপ্লিকেশন আপুনি ভিউ এপ্লিকেশনত ক্লিক কৰাৰ পিছত অলপ ওয়েট কৰিব যেতে আপুনি ভিউ ষ্টেটাছত ক্লিক কৰাৰ লগে লগে সক আপোনাৰ ওচৰত পেজটো এনেকৈ আহি যাব এতিয়া সক ইয়াতে আপুনি এটা অপচন দেখা পাইছে ট্ৰেক ষ্টেটাছ প্ৰথমে সক ইয়াতে এপ্লিকেশন আইডিটো থাকিব তাৰ পিছত আপুনি কিমান তাৰিখত আবেদন কৰিছিলে ইয়াতে সক ষ্টেটাছ ৰিসিভড হৈছে ইয়াতে সক আপুনি দেখাব ট্ৰেক ষ্টেটাছ আপুনি যিকেইটা আবেদন কৰিছে সম্পূৰ্ণখিনি কিন্তু ইয়াতে শো হৈ থাকিব আপুনি কোনটোৰ ষ্টেটাছটো চেক কৰিব সক ইয়াতে দেখা পাইছে ট্ৰেক ষ্টেটাছ আপুনি জাস্ট ইয়াতে ক্লিক কৰাৰ পিছত অলপ ওয়েট কৰাৰ পিছত দেখাব অল ডিটেইলছ সহকাৰে এনেকৈ আহি যাব আপোনাৰ নেম সহকাৰে সম্পূৰ্ণ ডিটেইলছটো আহি যোৱাৰ পিছত আপুনি তলত স্ক্ৰল কৰি দেখাব যদি আপোনাৰ টকাটো সোমাইছে ইয়াতে সম্পূৰ্ণকৈ আপুনি দেখাব সক ইয়াতে এপ্লিকেশন যিখন আপোনালোকৰ 2 নম্বৰ পেজটো দেখা পাইছে 2 নম্বৰ পেজত আহি যাব প্ৰথমে সক ইয়াতে কেইটামান স্টেপ দেখা পাইছে প্ৰথম স্টেপটো হৈছে যদি আপুনি আবেদন কৰিছে তেনে ক্ষেত্ৰত ইয়াতে কিন্তু আপোনাৰ এনেকৈ আহি যাব তাৰ পিছত 2 নম্বৰ যিখন অপচনটো দেখা পাইছে ইয়াতে যদি আপোনাৰ ইয়াতে এনেকৈ অপচনটো আহে তেনে ক্ষেত্ৰত কিন্তু আপোনাৰ একাউণ্টত টকাটো সোমাব অতি শীঘ্ৰে আপোনাৰ ষ্টেটাছটো আপুনি চেক কৰক আপোনাৰ অপচনটো এনেকৈ ইয়াতে আহিছে নেকি যদি ইয়াতে আহিছে তেনে ক্ষেত্ৰত কিন্তু আপোনাৰ একাউণ্টত টকাটো সোমাইছে আপোনাৰ কোন ধৰণৰ বেংকত যাব নালাগে আপোনাৰ মোবাইল ফোনৰ জৰিয়তে আপুনি চেক কৰিব পাৰিব সো বন্ধু বান্ধৱীসকল আজিৰ মূল ভিডিঅ'খনত আপোনালোকক কিখিনি সৰু এটা ইনফৰমেশ্যন দিবলগীয়া আছিলে আৰু যদি আপোনাৰ ইয়াতে আহিছে তথাপিও আপোনাৰ একাউণ্টত টকাটো সোমোৱা নাই তেনে ক্ষেত্ৰত নিশ্চয় আপুনি কমেণ্ট কৰিব আজিৰ মূল ভিডিঅ'খনত আপোনালোকক কিখিনি সৰু এটা ইনফৰমেশ্যন দিবলগীয়া আছিলে ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যদি এতিয়ালৈকে চেনেলটি সাবস্ক্ৰাইব কৰা নাই তেন্তে এনেকৈ নতুন ইনফৰমেটিভ তথা হেল্পফুল ভিডিঅ' পাবলৈ হ'লে চেনেলটি সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব সো থ্যাংক ইউ ফৰ ওয়াচিং ফুল ভিডিঅ'